তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এ নিউ ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত মই আপোনাক ক'ম আপুনি কেন মাষ্টাৰেৰে কেনেকৈ এটা ভিডিঅ' এডিট কৰিব পাৰে বা কেনেকৈ ভিডিঅ' এটা বনাব পাৰে। তো ফুল প্ৰচেছটো চাবলৈ কাৰণে আপুনি ভিডিঅ'টো A to Z চাই থাকক, স্কিপ নকৰাকৈ, তেন্তে আপুনি সকলোখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ ফোনটোত কেন মাষ্টাৰ নামৰ এপটো হ'ব লাগিব, আৰু যদি নাই তেন্তে আপুনি প্লে ষ্টৰত গৈ কেন মাষ্টাৰ সাৰ্চ কৰক, তাতে আহি যাব এইটো নাম আৰু এইটো ডাউনলোড কৰি লওক। মোৰ এটা ডাউনলোড কৰাই আছে আগৰ পৰাই। এতিয়া মই এই এপটো ওপেন কৰি লওঁ। এইটো ওপেন কৰাৰ পিছত এনেকৈ খোল খাব, আৰু প্ৰথমতে আপুনি চাব ক্ৰিয়েট নিউত আপুনি ক্লিক কৰি দিয়ক। ক্ৰিয়েট নিউত ক্লিক কৰাৰ পিছত আপুনি যদি এজন ইউটিউবাৰ হয় বা ইউটিউবত ভিডিঅ' দিব বিচাৰে, তেন্তে আপুনি প্ৰথম অপশ্যনটোত ক্লিক কৰক, 16:9 এইটোত ক্লিক কৰি দিয়ক, আৰু ইয়াত নেক্সট বুলি আছে, নেক্সটত ক্লিক কৰি দিয়ক। নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি ওপৰৰ ফালে চাব, লেফ্ট কৰ্নাৰত ইমেজ বুলি এটা আছে, তাতে ক্লিক কৰি দিব। ইমেজত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা কিছুমান ইমেজ খোল খাব, মানে আপোনাৰ ভিডিঅ' যিটো বেকগ্ৰাউণ্ড হ'ব সেইটো কালাৰবিলাক। তো আপুনি ইয়াৰ পৰা যিকোনো এটা কালাৰ চুজ কৰিব পাৰে, মানে মই এটা কৰি ল'লোঁ। তো এতিয়া আপুনি এইটোৰে কাটি দিয়ক। কাটি দিয়াৰ পিছত আপুনি আপোনাৰ যিটো বেকগ্ৰাউণ্ড ইমেজ সিলেক্ট কৰিলে এইটোত এবাৰ এই ইমেজটোত এবাৰ ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে এটা ইয়েলো কালাৰৰ চাৰ্কেল হৈছে। আপুনি চাৰ্কেলটোত যিটো ৰাইট আছে সেই ফালটোত আঙুলিৰে ধৰি টানি দিলে এই বেকগ্ৰাউণ্ডটো সিমানে বাঢ়ি যাব, যেনে মই আপোনাক দেখুৱাই আছোঁ। এনেকুৱাকৈ আপুনি টানি দিব, যিমানখিনি আপুনি ভিডিঅ' বনাব বিচাৰে সিমান দূৰ এনেকুৱাকৈ টানি দিব। দিয়াৰ পিছত আপুনি এতিয়া ৰাইট ক্লিক কৰি দিয়ক। ৰাইট ক্লিক কৰাৰ লগে লগে এতিয়া মই ফাৰ্ষ্ট অফ দি আহিছোঁ। আহি এতিয়া আপুনি লেয়াৰত ক্লিক কৰি দিব। লেয়াৰত ক্লিক কৰি আপুনি এতিয়া টেক্সট লগাব পাৰিব। যদি টেক্সট লগায় তেন্তে টেক্সটত ক্লিক কৰি দিব। এতিয়া কিবা লিখক, যেনে থেংক ইউ, আৰু অ'কে কৰি দিয়ক। আপুনি আপোনাৰ যিটো টেক্সট হয় সেইটো আপোনাৰ হিচাপত বঢ়াব বা কমাব পাৰে, এইটো ক্লিক কৰি। মানে মই এইটো বঢ়াই ল'লোঁ অলপ। আৰু ইয়াত আপুনি এনিমেশ্যন দিব পাৰে। এনিমেশ্যন মানে আপোনাৰ টেক্সটটো যেতিয়া ডিছপ্লে শ্ব' কৰিব তেতিয়া কেনেকুৱা দেখাব। অভাৰ অল এনিমেশ্যন মানে আপুনি যিটো টেক্সট লগালে এইটো যিমান সময়লৈ থাকিব কেনেকুৱা এনিমেশ্যন দিব। আৰু আউট এনিমেশ্যন মানে টেক্সটটো যেতিয়া আৰু নোহোৱা হ'ব তেতিয়া কেনেকুৱাকৈ নোহোৱা হ'ব। তো আপুনি আপোনাৰ মন অনুযায়ী দিব পাৰে, ইচ্ছা অনুযায়ী। তাৰপিছত আহিব তলৰ ফালে স্ক্ৰল ডাউন কৰিলে আপুনি শ্বেডো, গ্ল', বেকগ্ৰাউণ্ড কালাৰ সকলোখিনি এতিয়া পাই যাব, আৰু অ'কে কৰি দিয়ক। যেনে মই এটা দিওঁ এনিমেশ্যন ধৰা ফেড, এনেকুৱাকৈ আহিব। এইটো বঢ়াই ল'লোঁ, আৰু যিটো আউট এনিমেশ্যন থাকিব সেইটো মই দিলোঁ শ্লাইড লেফ্ট। তো চাওক এতিয়া কেনেকুৱা হ'ব। যেতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম, তেতিয়া এনেকুৱাকৈ আহিব, আৰু ইন হোৱাৰ সময়ত শ্লাইড লেফ্ট হৈ ইন হ'ব। চ' গাইজ, এতিয়া ধৰা আপুনি আপোনাৰ টেক্সটটো এডিট কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ টেক্সটটোত ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ধৰা আপুনি টেক্সটৰ ফন্টটো চেঞ্জ কৰিব বিচাৰে, তেন্তে আপুনি
ইয়াতে মাৰি দিয়ক। ইয়াত মাৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত বহুতকেইটা ফন্ট শ্ব' কৰিব। আপুনি যিটো ভাল লাগে সেইটো চিলেক্ট কৰক। ধৰা মই এইটো ল'লোঁ আৰু ওপৰৰ ফালে ৰাইট কোণৰ যিটো কাট চিন আছে সেইটো মাৰি দিলোঁ। ইয়াৰ পিছত চাওক এতিয়া মোৰ ফন্টটো বেলেগ হৈ গ'ল। আৰু ধৰা এইটো কালাৰ কৰিবা, তেন্তে আপুনি ইয়াতে তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাবা আপুনি শ্বেডো দিব পাৰিব, ধৰা গ্লো কৰিব পাৰিব। তাক গ্লো অন কৰি দিলোঁ, ইয়াৰ কালাৰ চেঞ্জ কৰি দিলোঁ, মই ৰেড কৰি দিলোঁ আৰু এইটো বঢ়াই দিলোঁ আৰু এইটো বঢ়াই দিলোঁ। চাওক টেক্সটটো কেনেকুৱা হ'ল। আৰু ওপৰত থকা ৰাইট চিনটো ক্লিক কৰি দিয়ক। আপোনাৰ টেক্সটটো এতিয়া কালাৰফুল হৈ যায়। আৰু যদি কিবা কৰিব বিচাৰে তেন্তে আকৌ টেক্সটত ক্লিক কৰিব আৰু আপুনি টেক্সট কালাৰ যদি সলাব বিচাৰে তেন্তে এতে টিপি দিয়ক। ৰাইটখিনি কাটি গ'ল আৰু আপুনি এতিয়া আকৌ লেয়াৰত গৈ বেলেগ ভিডিঅ' আপুনি কৰিব পাৰে। যথা মই এটা ভিডিঅ' লগাই দেখুৱাইছোঁ। ধৰা এইটো ভিডিঅ' মই এইটো টান দিলে জুম ইন হৈ যাব। আকৌ এটা কথা, ধৰা আপুনি লিখা টেক্সটটো ক'ৰবাত কিবা ভুল হৈছে, তেন্তে আপুনি সেইটো কেনেকৈ শুদ্ধ কৰিব? তেন্তে প্ৰথমতে আপুনি আপোনাৰ টেক্সটত ক্লিক কৰি দিয়ক। টেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওপৰ ফালে চাব এটা কীবোৰ্ডৰ অপশ্যন বাঢ়িব, তাতে আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ টেক্সটটো চেঞ্জ কৰিব পাৰে। আৰু যদি আপুনি বিচাৰে যে সেইটোক একেবাৰে ডিলিট কৰি দিবলৈ, তেন্তে আপুনি লেফ্ট কোণাৰত চাব ডিলিটৰ এটা অপশ্যন আছে, এইটোত আপুনি টিপি দিয়ক আৰু এইটো ডিলিট হৈ যাব। আৰু ফ্ৰেণ্ডছ, ওচৰত থকা ৰেকৰ্ডিং যিটো আছে ৰেকৰ্ডিং বুলি, তাত টিপি দিলে আপুনি এতিয়া ষ্টপ মাৰি দিলোঁ, এইখিনি ৰেকৰ্ডিং হৈ গ'ল। আপুনি যদি এইটোৰ ভইচখিনি বা সাউণ্ড কোৱালিটিটো চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়াতে ক্লিক কৰি দিয়ক। আপুনি ইয়াতে সাউণ্ডখিনি বঢ়াই দিব পাৰে, এইখিনি বঢ়াই দিব পাৰে। সাউণ্ড কোৱালিটি লেফ্ট পিচ কেনেকুৱা হ'ব সেইটো ক্লিক নিজে নিজে ৰেকৰ্ডিং হ'ব। তো হেল্ল' ফ্ৰেণ্ডছ, এইটো হৈ গ'ল। তাৰপিছত যদি আপুনি বিচাৰে তেন্তে মিউজিক এড কৰিব পাৰে, যেনে অডিঅ'ত গৈ ক্লিক কৰি দিয়ক আৰু আপুনি তাৰ পৰা মিউজিক এড কৰিব পাৰে। এইবিলাক মিউজিক আপোনাৰ নিজৰ যদি ডাউনলোড আছে তেন্তে ফল্ডাৰ বুলি লিখা আছে, তাত গৈ আপোনাৰ প্ৰফাইলত বা আপোনাৰ মেমৰিত যিটো মিউজিক আছে সেইখিনি দেখিব পাব আৰু এড কৰিব পাৰিব। আৰু যেতিয়া আপোনাৰ সকলোখিনি কাম শেষ হৈ গ'ল তেতিয়া আপুনি ৰাইট কোণাৰত ওপৰ ফালে চাব এনেকুৱা এটা আছে, তাত টিপি দিলে এইটো ছেভ হৈ যাব, এনেকুৱাকৈ যাব। আৰু আপুনি আপোনাৰ ভিডিঅ' কোৱালিটিটো HD, তাৰপিছত ফুল HD এইবিলাক দি ছেভ কৰিব পাৰিব। তো মই দিয়া ইনফৰমেশ্যনখিনি যদি আপোনাক ভাল লাগি থাকে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।